দেখুৱা নমাই আছোঁ এতিয়া মুঠখিনি বাকী আছে আজৰি হ'ম আৰু এতিয়া চাহ জেগাত থ'ব দেই এতিয়াও আছে সেয়া শেষেই হোৱা নাই মুখে চুখে নমাই থকা হৈছে এডোখৰ শিমলুগুৰি ন দাদা শিমলুগুৰি এডোখৰ ঢেকীয়াল পুখুৰী বুলি কয় ঢেকীয়াল পুখুৰী বুলি কয় ন গাপ খাইছেনে অঁ বৰষুণ দিছিলে যে ৰাতিপুৱা গা বেয়া হ'ল অঁ বমি হৈ গ'ল এই গাড়ীত অহা একদম অভ্যাস নাই ট্ৰেইনত যোৱা মানুহে তাৰপৰা সেই ঘৰত মানে লাল চাহ একাপে খাইছিলোঁ অকল খালী তাৰপিছত হেৰি তাৰপৰা গেছ সোমাই গ'ল তাৰপৰা লাষ্টত বমি হৈ গ'লগৈ আৰু হেৰি চুকাফাই নাপালোঁহি আৰু এনেও গাড়ীত যোৱা অভ্যাস নাই যে তাকে যিমানখিনি পাৰিছোঁ আৰু ইয়াতকৈ আৰু বেলেগ একো কৰিব নোৱাৰোঁ আৰু এইখিনিকে কৰিছোঁ আৰু অঁ এয়া বা মোৰ মানে হেৰি নোসোমাই গাড়ী নোসোমাই সেইটো কাৰণে ইয়াতে থৈ মেলি ৰাতিপুৱা হেৰি কৰিব লাগিব এই দেৰি হ'ব নেকি এইডোখৰ সেই আহক এইফালে কিমানখিনি আহিছে নাজানো হিচাপ কৰি আপোনালোকে চালেহে গম পাব আপোনাৰ কথা পেলাব নোৱাৰি কোনোমতে আহিলে দাদাজনে মানে আগৰ পৰা ফোন কৰি আছিলে মিলাব নোৱাৰি যেনে তেনে যিমানখিনি আছে কিন্তু এতিয়াও ওলাব 100 ওপৰত আছে কাৰণ বহুত ভালকৈ জপা আছে যে মানে আমি এতিয়া চবতে দি লাষ্টত এইডোখৰ শিমলুগুৰি কি ক'লে ঢেকীয়াল পুখুৰী মানে আমি 3বাৰ 4বাৰ উঠোৱা হৈছে না গাড়ীত আমি এতিয়া বিভিন্ন জেগাত ভাগ ভাগকৈ তুলিছোঁ তুলি টেম্পুৱেদি ঘৰলৈ আনিছোঁ ঘৰত গোটাই আকৌ ইয়াত উঠাইছোঁ এই খাবতো দিনটো এনেকৈ হেৰি কৰা আৰু এইফালে এনেকৈ নমাই আছে নাই 3 দিন তুলিছোঁ এইফালে সেয়া আছে এতিয়াও বহুতখিনি কঠীয়া ওলাব সেই তাত বহুতখিনি আছে সিফালে ইয়াত 150ৰ পৰা 200ৰ ভিতৰত মানে একজেক্টলি ক'ব নোৱাৰি আৰু ইমানখিনি এতিয়া নমাই থকা হৈছে খোল খোৱাখিনি সেই খোল খোৱা ভাগে ছাইডত থৈ দিলে হ'ল এইফালে আছে সেই তাতো বহুতখিনি আছে ন আছে বহুতখিনি এতিয়া অঁ বোধ সিটো সেই গাড়ীখনৰ ওপৰত নথলি কেনে মোনাটো সেই বোকা চোকা নালাগিলে বস্তাটো অঁ ইয়াত টিপি গ'লে খালি মানে বেয়া হ'ব আপোনালোকে ৰাতিপুৱা আহিলে নে কি কালি নমাই আছোঁ এতিয়া মুঠখিনি বাকী আছে আজৰি হ'ম আৰু এতিয়া চাহ জেগাত থ'ব দেই এতিয়াও আছে সেয়া শেষেই হোৱা নাই আৰু ক'ব পৰা অকণমান এইফালে দিছোঁ মুখে চুখে পানী আছে আৰু ক'ৰবানো ঠাণ্ডা হৈ থাকিব ইমান দূৰ অহা লখিমপুৰ কি জেগা দেখোন আমি এডোখৰ লখিমপুৰ আমাৰ এঙাৰখোৱা উলুবাৰী আমাৰ গাঁওখনৰ নাম উলুবাৰী বুলি কয় এয়া এইফালে অঁ আপোনাৰ গাড়ীতে ৰুই দিওঁ নেকি আৰু এইফালে ইয়াতো চব নমোৱা হৈছে খালি চববিধৰ কঠীয়া আছে আৰু